হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এফালে যাবলৈ ওলাইছোঁ, ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, দেখুৱাম বাৰু ক'ত যাওঁ। এতিয়া মই যাবলৈ ওলাইছোঁ মানে প্ৰথমে এতিয়া মেজিকতে যাম, তাৰপিছত এডোখৰ আকৌ যাম বাইকত। এতিয়া মই মেজিকত যাবলৈ ৰেডি হৈ গ'লোঁ ওলাই, আৰু আমাৰ মানুহজনে ইয়াৰ দোকানলৈ যাবলৈ ৰেডি হৈ গৈছে পূৰা। এবাৰ হাই কৰি দিয়ক সেইফালে চাই। এতিয়া আমি যাম, ওলাইছোঁ আৰু তাৰপিছতে আৰু হেৰি গৈ লওঁ, ক'লৈ যাওঁ আপোনাক দেখুৱাম বাৰু। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু চাওক আমাৰ ফুলবোৰ এইবোৰ ফুলিছে চাওক, এইবোৰ চাওক ভাল লাগে ন এনেকৈ ফুলি থাকিলে। মাহীঘৰলৈ আহি থকা ৰাস্তাত এই পথাৰতে এই দৃশ্যটো দেখি ইমান ভাল লাগিলে, তাকে অকণমান ক্লিপ এটা উঠাই থ'লোঁ আৰু আপোনালোককো ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ। আৰু এতিয়া আহি মানে মাহী ঘৰ পাই গ'লোঁ। এইটো হৈছে মাহীহঁতৰ ঘৰ। এইখন গাড়ীখন নতুন গাড়ী, মাহীহঁতৰ ডাঙৰ এখন ধুনীয়া ফুলনি আছিল। এতিয়া এই গাড়ীৰ কাৰণে গেৰেজ বনাই গোটেই ফুলখিনি ধ্বংস কৰি পেলালে। এইবোৰ চব কি ধুনীয়াকৈ ফুল এতিয়াও আছে ধেৰ ফুল। নাইকিয়া হৈ গ'ল। এটা গাই দিবা দেই। তোমাৰ নামটো কৈ দিয়া। ভালকে কোৱা, নমস্কাৰ কোৱা। নমস্কাৰ কোৱা। নমস্কাৰ, মোৰ নামটো ৰিয়ান। তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম আৰবিন বেগম। নমস্কাৰ, মোৰ নামটো ৰিয়ান হুছেইন। এইটো কবিতা এটা গাই দিয়াচোন। ইমান ধুনীয়া চেণ্ডেল। হালধীয়া সৰু পখিলাই কণ কণ পাখি মেলি উৰি উৰি যায়। আৰু কোৱা, আৰু এটা কোৱা আকৌ। মই এইটো ভিডিঅ' মোবাইলত দি দিম, তুমি কাইলৈ দেখিবা। আৰু কুকুৰা চৰাইটো গাই দিয়া। কুকুৰা চৰাই, কুকুৰা চৰাই, হাতখন গাই দিয়া কপালৰ পৰা। কুকুৰা চৰাই, কুকুৰা চৰাই, কুকুৰা চৰাই, কুকুৰা চৰাই, তললৈ এবাৰ চোৱা। তোমাৰ নিচিনা তোমাৰ বাতি, তোমাৰ বাতি ইমান ধুনীয়া তেনেকুৱা আজিলা খোৱা। থাকিলে কামৰ পাতৰ দোলন গোটেই খালে জালে, তোমাৰ নিচিনা বুদ্ধি অকণি গোটেইখিনি কোনো কালে। বাহ, নেগালা নাই তোমাৰ একদম কি পিঠা খোৱাচোন। এটা খোৱা খোৱা আৰু জনগণ মন দি গাই দিয়া। যোৱা যিটোকে ভাল এইটোৱে লোৱা। এইটো চোৱা আৰু জনগণ মন দি গাই দিয়া। শিকিলে গৈ পেলাই এই পিঠাটো আমাৰ মাহীয়ে বনাইছে। মই যে মাহী ঘৰলৈ আহিছোঁ, মাহীয়ে বনাইছে পিঠাটো। এই পিঠাটোৰ নাম কি বাৰু আপোনালোকে এনেই ক'ব পাৰিব নেকি কোনোবাই? বহুত পিঠা দেখিছোঁ, বহুত পিঠা দেখিছোঁ, কিন্তু এনেকুৱা পিঠা দেখা নাই মই। এইটো চব সেইবোৰ ছিঙি লাগে ন। এতিয়া আমি আহিছোঁ মাহীৰ মানে মহাৰ ককায়েক এজনৰ ঘৰলৈ। এয়া চাওক, তেওঁলোকৰ ঘৰৰ আগফালে ইমান ফুল আছে, ইমানেই ভাল লাগিছে দেখিবলৈ পৰিৱেশটো। এয়া চাওক খুবেই সুন্দৰ দেখিছেনে? চাৰিওফালে ফুলেই ফুল। এইয়া চাওক সজৰ পৰা আনিছে, সাজ কৰিবলৈ গৈছে। এতিয়া আমাক দিছে জমজমৰ পানী আৰু খেজুৰ। তেওঁলোকৰ ঘৰত তেওঁলোকে মাত লগাবলৈ ইয়ালৈ আহিছে মানে সজাই যে। বেংকত আহি বহি আছোঁ। চব বাইদেউ এগৰাকী মই মানে গোটেই দিন আজি বেংকতে গ'ল। আহিছিলোঁ বেংকত। ইউটিউব চেনেল এটা আছে ন, তাতে দি দিম আৰু আপুনি ওলাই যাব।
এই বাইদেউ দেখিছে চব বাইদেউ কেনেকৈ আছিল গতিকে ইমান ধুনীয়া মানুহজন দেখিছে বাইদেউগৰাকী হাই কৈছে দেখিছে আমি বহি আছোঁ অংগনবাড়ী বাইদেউ আপোনাৰ কথা কৈছোঁ অংগনবাড়ী বাইদেউ হাই কৰি দিয়ক হামিয়াই হামিয়াই বহি আছোঁ বেংকত গোটেই দিনটো বেংকত পাৰ কৰি এতিয়া এয়া 4টা বাজি পাৰ হ'ল আৰু এতিয়া আহিছে হোটেলত চোলা ভটোৰা খাবলৈ এয়া চাওক একদম গৰম গৰম চোলা আৰু ভটোৰা আহিছে এয়া চলে এয়া ভটোৰে এতিয়া খাম আৰু একদম মস্তিকৈ আৰু লগত এয়া দিছে পিঁয়াজ আচাৰ আৰু জলকীয়া একদম মস্তিকৈ খাম এতিয়া পূৰা খাই লওঁ এতিয়া মৰিণীৰ পৰা আহি মই ঘৰ পালোহি আৰু এই ব্লগটো এইখিনিতে শেষ কৰোঁ আজি বহুত গোটেই দিনটো মানে ব্যস্ততাৰে পাৰ হ'ল আপোনালোকক বৰ বিশেষ দেখুৱাব নোৱাৰিলোঁ আৰু যিখন পাৰিলোঁ অকণমান দেখুৱালোঁ তেতিয়াহ'লে এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই